হেল্ল' বন্ধু বান্ধৱীসকল, মই ভিডিঅ'টা অন্য ভিডিঅ'লৈ মই স্বাগতম জনালোঁ। কাৰণ মোৰ কিনো হয় পটককৈ নাজানো। এতিয়া মই ডাঙৰ ডিজে যদি শুনো, মই ডিজে শুনিলে হুলস্থুল শুনিলে মোৰ বুকুখন বহুত বিষ হয়। এতিয়া মই গৈছিলোঁ মন্দিৰত গৈ মোৰ পটককৈ ধৰিছিলে বুকুখনৰ বিষ এটা হৈ আহিছে, হাতটো বিষ হৈ আহে। মই ভাবিছোঁ মই এখন আঁতৰি আহিছোঁ দেই। ডাঙৰ ডিজে লগালে মোৰ বেছি হৈ যায়, গাটো বেয়া হৈ যায়। লগালগ হাত এটেক আহিছে হ'বলৈ, ভগৱানে জানে। মই মৰি থাকিবও পাৰোঁ। বহুত আশা আছে জীৱনটোত, মোৰ বহুত আশা আছে জীৱনটোত। মই বহুত কষ্ট জীৱন পাৰ কৰালোঁ। মোৰ লিখীয়া জীৱন কাৰো নহওক যেন। মোৰ জীৱনটো যে কিমান কষ্ট যে মই পাৰ কৰালোঁ, মাত্ৰ ভগৱানে জানে। মোৰ জীৱনত কিমান ঘটনা হৈ গ'ল মোৰ জীৱনটো, মই বুজাব নোৱাৰোঁ। বহুত আশা চিন্তা কৰি এনেকুৱা হ'লগৈ আজি মোৰ দেহাটো। হাৰ্ট এটেক আহিবলৈ ল'লে, টেনশ্যন ল'ব নোৱাৰা হ'ল। মই ভাগৰি গ'লোঁ জীৱনত টেনশ্যন লৈ। আপোনালোককো জনাইছোঁ, মোৰ জীৱনটো বহুত কষ্ট পাৰ কৰাইছোঁ। ভগৱানক সদায় কওঁ, মোৰ জীৱনটো আৰু কিমান চাই থাকিম পৃথিৱীখনত, দুখ কিমান সহ্য কৰিম, নোৱাৰিছোঁ আৰু ভগৱানক জনাওঁ, মোক আৰু লৈ যোৱা আৰু প্ৰভু। ভগৱানে নিনিয়াও হয়। এতিয়া দেখিম পটককৈ এতিয়া লৈ গ'লেও মই শান্তি পাম, তেতিয়া অলপ শান্তি পাওঁ নেকি। জীৱনত কিছুমান দুখবোৰ আঁতৰে নেকি মৰাৰ পিছতো। নহ'লে মই জীৱনত ভাগৰি গৈছোঁ। আজিকালি চিন্তা কৰিবলৈ এৰি দিছোঁ। দেহাটোতকেনো কি আছে, বেছিকৈ ভাবি দিলে মোৰ বুকু বিষ হৈ আহে। পটককৈ ভাবোঁ মৰি থাকিব পাৰোঁ, কিমান আশা থাকি যাব জীৱনত। আপোনালোকে কি বুজিব, মোৰ জীৱনটো বহুত দুখত পাৰ কৰাইছোঁ। কোনো নাই মোৰ জীৱনত, হাৰি গৈছোঁ জীৱনটো। মোৰ জীৱনটো কাকোৱে ক'ব নোৱাৰোঁ। মোৰ জীৱনৰ কাহিনী, মোৰ কিমান দুখ মোৰ জীৱনত পাৰ কৰাইছোঁ। কি ক'ম, মোৰ জীৱনটো কি হৈ গ'ল, মোৰ জীৱনটো মই নাজানো আৰু। ইমান কষ্ট পাৰ কৰাইছোঁ জীৱনটো মই। বন্ধু বান্ধৱীসকল, আৰু ভিডিঅ'টো মই ইমানতে সামৰিলোঁ। মৰিবও পাৰোঁ, আশা থাকি যাব জীৱনত মোৰ। কোনদিনা মই গুচি যাম ঠিক নাই পৃথিৱী এৰি।